হেই বন্ধুসকল, কি খবৰ কমেণ্টত জনাই দিব। আজি আপোনালোকৰ মাজত হোৱাটছআপৰ তিনিটা ট্ৰিক্স লৈ আহিছোঁ পাৰ্ট 1ৰ। নেক্সট যেতিয়া আকৌ হোৱাটছআপৰ বিষয়ে ভিডিঅ' বনাম তেতিয়া আকৌ তিনিটা ট্ৰিক্স লৈ আহিম। আপুনি যদি হোৱাটছআপ বিশেষ ধৰণে চলাব খোজে বা হোৱাটছআপৰ কিবা বিশেষ কেইটামান ট্ৰিক্স জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই তিনিটা ট্ৰিক্স আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আজি প্ৰথম পাৰ্টটো লৈ আহিছোঁ হোৱাটছআপৰ ট্ৰিক্সৰ বিষয়ে। নেক্সট আৰু এটা পাৰ্ট লৈ আহিম হোৱাটছআপৰ ট্ৰিক্সৰ বিষয়ে। এটা ভিডিঅ'ত ক'লে বহুত দীঘল হৈ যাব, য'ত নেকি আপোনাৰ ভিডিঅ'টো চাবলৈ অলপ চবেই ইমান দীঘল ভিডিঅ' চাব নোখোজে। সেইকাৰণে অলপ তিনিটাকৈ ট্ৰিক্স লৈ আহিম আপোনালোকৰ মাজত। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ইয়াৰ মাজতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইবৰ পিছত এই বেল আইকনটো অন কৰি ৰাখক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 ট্ৰিক্সটো হৈছে, চাওক আজিকালি এটা ডিজিটেলৰ যুগ। ইয়াত যদি কিবা আপোনাৰ ভুলতে কাৰোবাৰ তাত কিবা এটা কল গ'লগৈ বা কিবা SMS গ'লগৈ, ধৰক মই এটা এক্সাম্পল দিছোঁ, আপুনি আপোনাৰ GFক আই লাভ ইউ SMS টো লিখি পঠাইছিল, কিন্তু কিবা আপোনাৰ ভুলতে গ'লগৈ কিবা এটা বেলেগ নাম্বাৰত। তেতিয়া সিহঁতে বিচাৰিব এই নাম্বাৰটো গৰাকী কোন বা এই নাম্বাৰটো আহিছে সি মোৰ লগত কিবা বদমাচি কৰি আছে নে কিবা কৰি আছে। এইটো জানিবলৈ হ'লে সিহঁতে পোনপ্ৰথমতে এটা কাজি কৰিব, সেইটো হৈছে হোৱাটছআপৰ DPটো চাব। কিন্তু হোৱাটছআপৰ DP আপোনাৰ হোৱাটছআপতো এনেকুৱা এটা টিপছ দি থৈছে যিটো সহায়ত আপুনি নিজৰ DPটো মানুহক ইচ্ছা কৰিলে দেখাব পাৰিব বা ইচ্ছা নকৰিলে দেখাব নোৱাৰিব। যদি আপোনাৰ সেই নাম্বাৰটো ছেভ নাথাকে তেনেহ'লে বলক আপুনি কি কৰিব দেখাই দিওঁ। চাওক আপোনাৰ হোৱাটছআপ আছে, হোৱাটছআপত অ'পেন কৰিব। ইয়াত চাওক ওপৰত ছেটিংছ আছে, ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত চাওক লিখা আছে একাউণ্টত ক্লিক কৰিব। ওপৰত লিখা আছে প্ৰাইভেচিত ক্লিক কৰাৰ পিছত চাওক লিখা আছে প্ৰফাইল ফটো এভৰিৱান বুলি দিয়া আছে। ইয়াত যদি এভৰিৱান দিয়া থাকে তেনেহ'লে আপুনি যাত ৰঙতে বা ভুলতে গৈছিলগৈ আই লাভ ইউ শব্দটো, সি যদি ইচ্ছা কৰে আপোনাৰ ফটোটো চাব পাৰিব, অথবা আপোনাৰ ফটোটো লৈ কিবা কিবি খেচকা লগাব পাৰিব। ত' আপুনি যদি মাই কণ্টেক্টছত দি ছেভ কৰি থৈ দিয়ে তেনেহ'লে আপোনাৰ তাত যিবোৰ নাম্বাৰ আছে ছেভ আছে সিহঁতৰ তাক অকলে প্ৰফাইলটো যাব, আপোনাৰ যিটো প্ৰফাইলৰ DPটো দিয়া থাকে যাব আৰু আপোনাৰ একো প্ৰব্লেম নাই। সিহঁতে গম পাব কিবা ভুলতে গ'লেও, কিন্তু আউট মানুহ যিবোৰ সেইবোৰে আপোনাৰ ফটো নাপাব আৰু আপুনি তাৰ পৰা বাচিব। তেনেহ'লে বলক 2 নম্বৰ ট্ৰিক্সলৈ যাওঁ। 2 নম্বৰ ট্ৰিক্সটো হৈছে, আপুনি যদি হোৱাটছআপত গ্ৰুপ এটা খুলিছে বা হোৱাটছআপত গ্ৰুপ চলায় তেনেহ'লে 2 নম্বৰ ট্ৰিক্সটো আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আপুনি গ্ৰুপত যিটো নাম ৰাখে বা যিটো DP দিয়ে, গ্ৰুপৰে কিছুমান বন্ধু বান্ধৱী আছে যিহঁতে আপোনাৰ গ্ৰুপৰ DPটো চেঞ্জ কৰি কিবা বেয়া DP দি দিয়ে আৰু আপোনাৰ গ্ৰুপৰ যিটো নামটো দিয়ে এই নামটো চেঞ্জ কৰি কিবা বেয়া নাম দি দিয়ে। কিন্তু আজিৰ পৰা আপুনিও আপোনাৰ গ্ৰুপত যিটো পচন্দ কৰি নাম দিয়ে বা DP দিয়ে, এই DPটো আপোনাৰ বাহিৰে অথবা আপোনাৰ যিটো গ্ৰুপটোত এডমিন যিসকল আছে সেইসকলৰ বাহিৰে কোনেও DPটো চেঞ্জ কৰিব নোৱাৰে আৰু যিটো নাম ৰাখে সেই নামটো চেঞ্জ কৰিব নোৱাৰে। সেইটো কৰিবলৈ হ'লে আপোনাৰ পোনপ্ৰথমতে হোৱাটছআপত যাব লাগিব। মই হোৱাটছআপত গৈ আছোঁ। হোৱাটছআপত গৈ যিটো আপুনি গ্ৰুপ ক্ৰিয়েট কৰিছিল বা যিটো গ্ৰুপৰ আপুনি এডমিন আছে সেই গ্ৰুপটো অ'পেন কৰিব। এয়া অ'পেন কৰি আছোঁ। ইয়াত আইকন বুলি যিটো চিহ্ন আছে, আপুনি যদি হোৱাটছআপৰ গ্ৰুপ ইউজ কৰে বুজিয়ে পাব। এই আইকনত এটা ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাওক তলত লিখা আছে গ্ৰুপ ছেটিংছ। গ্ৰুপ ছেটিংছত ক্লিক কৰিব। ওপৰত লিখা আছে এডিট গ্ৰুপ ইনফো। ইয়াত চাওক অল পাৰ্টিচিপেণ্টছ লিখা আছে, যে আপোনাৰ গ্ৰুপৰ আইকনটো থাকে বা গ্ৰুপৰ যিটো ডেছক্ৰিপশ্যন থাকে বা গ্ৰুপৰ ছাবজেক্ট যিটো আপোনাৰ DP দিয়া থাকে, এইটো যদি অল পাৰ্টিচিপেণ্টছত দিয়া থাকে তেনেহ'লে আপোনাৰ গ্ৰুপৰ যিকোনো মেম্বাৰে এইবোৰ চেঞ্জ কৰি বেলেগ কিবা দিব পাৰিব। আপোনাৰ যিটো DP থাকে এইটোৱে হওক বা ডেছক্ৰিপশ্যনত যিটো গ্ৰুপৰ নিয়মাৱলী দিয়ে সেইটো, আৰু যিটো আপোনাৰ গ্ৰুপৰ যিটো নামটো থাকে সেই নামটো আপোনাৰ বেলেগে চেঞ্জ কৰিব পাৰিব যদি অল পাৰ্টিচিপেণ্টছত দিয়া থাকে। সেইকাৰণে আপুনি এইটো অল এডমিনছত আনি অ'কে কৰি দিব। ইয়াত অনলি এডমিনছত দি দিব। অনলাইন এডমিনছত দি অ'কে কৰি দিলে এতিয়া যদি আপোনাৰ বেলেগ কোনো বন্ধুৱে বা গ্ৰুপৰ অন্য মেম্বাৰসকলে এডমিনছ বাহিৰে অন্য মেম্বাৰসকলে যদি চেষ্টা কৰে গ্ৰুপৰ কিবা এটা ছেটিংছ সলনি কৰিবলৈ বা DPটো চেঞ্জ কৰি কিবা বেয়া DP দিবলৈ চেষ্টা কৰে তেনেহ'লে নোৱাৰিব। তাত মই স্ক্ৰীনত দেখুৱাইছোঁ এনেকৈ আহিব অনলাইন গ্ৰুপ এডমিনছ চেঞ্জ বুলি এনেকৈ আহি যাব। 3 নম্বৰ ট্ৰিক্সটো হৈছে, আপুনি যদি হোৱাটছআপ চলায় বা আপোনাৰ মোবাইলত অলপ ডাটাটো কম পৰে, নেটপেকটো কম পৰে, কিন্তু আপোনাৰ হোৱাটছআপৰ কাৰণে আপোনাৰ ডাটাটো গৈ আছে তেনেহ'লে 3 নম্বৰ ট্ৰিক্সটো আপোনাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। চাওক আপোনাৰ হোৱাটছআপত বহুতো গ্ৰুপ থাকে বা বহুতো নাম্বাৰ থাকে যিহঁতে আপোনাক এনি টাইম কিবা ফটো দি থাকে বা গ্ৰুপ থাকিলেতো কথাই বেলেগ। গ্ৰুপত 200-300 মানুহ থাকিলে তাত অনবৰতে কিবা ভিডিঅ' ফটো এইবোৰ আহি থাকে, কিন্তু তাত
আপোনাৰ যিটো ফটো ভিডিঅ' আহি থাকে অট'মেটিকলি ডাউনলোড হয় আৰু আপোনাৰ যিটো নেট পেক লাহে লাহে কমি যাবলৈ ধৰে কিবা ভিডিঅ'ই হওক 40 MB বা 50 MB বা কিবা ফটোই হওক বহুত আহি থাকে মুঠৰ ওপৰত সেইবোৰ অহাৰ ফলত আপোনাৰ যিটো নেট পেকটো লাহে লাহে কমি যাবলৈ ধৰে কিন্তু আপোনাৰ ছেটিংছতো এনেকুৱা এটা ট্ৰিক্স দি থৈছে যিটো আপুনি অফ কৰি ৰাখিলে আপুনি যদি ইচ্ছা কৰে কেৱল সেই ফটোটো চাবলৈ তেনেহ'লে আপুনি সেই ফটোটো আপুনি নিজে ডাউনলোড কৰি চাব পাৰে যাৰ ফলত আপোনাৰ অলপ মানে MB টো কম যাব আৰু মানে আপোনাৰ নেটটো ৰাহি হ'ব তেনেহ'লে বলক আপোনাৰ সেই ছেটিংছটো দেখুৱাই দিওঁ ইয়াৰ কাৰণে আপোনাৰ পোনপ্ৰথমতে আপোনাৰ হোৱাটছআপত যাব এয়া মোৰ হোৱাটছআপত গৈ ছেটিংছত যাব ইয়াৰ ওপৰত 3 ডট আছে ইয়াত ক্লিক কৰি ছেটিংছত যাব ইয়াত চাওক তলত লিখা আছে ডাটা এণ্ড ষ্ট'ৰেজ ইউজেছ ইয়াত ক্লিক কৰিব ইয়াত চাওক লিখা আছে হোৱেন ইউজিং মোবাইল ডাটা ইয়াত ক্লিক কৰিব ইয়াত চাওক এইটো যদি এই তিনিটা ট্ৰিক্স দিয়া থাকে বা চাৰিটাও যদি মই আৰু এটা দি দিওঁ চাৰিটা ট্ৰিক্স দি যদি অ'কে কৰি দিওঁ বা এনেকৈ দিয়া থাকে তেনেহ'লে চাওক যেতিয়াই আপোনাৰ তাত কোনোবা বন্ধুৱে হওক বা গ্ৰুপতে হওক যিবোৰ SMS আহে বা যিবোৰ ফটো ভিডিঅ' ডকুমেণ্টছত যিবোৰ দিয়ে এইবোৰ অট'মেটিকলি ডাউনলোড হ'ব হৈ থাকিব মানে আপুনি যদি ইচ্ছাও নকৰে এইবোৰ ডাউনলোড হ'বলৈ তথাপিও হৈ থাকিব কিন্তু যদি আপুনি এই চাৰিটাত ক্লিক কৰি এটা কৈ চাৰিটা অফ কৰি দি অ'কে কৰি দিয়ে ইয়াত যদি চাওক এতিয়া চাৰিটা নাইকিয়া হৈ গ'ল এতিয়া যদি আপোনাৰ গ্ৰুপত কিবা ফটো দিয়ে বা ভিডিঅ' দিয়ে অট'মেটিকলি ডাউনলোড নহ'ব মই স্ক্ৰীনত দেখুৱাইছোঁ তেনেকৈ আহি থাকিব তাত যদি আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি চাব বিচাৰে তেনেহ'লে চাব বিচাৰিব আশা কৰিছোঁ 3 নম্বৰ ট্ৰিক্সটো আপোনালোকে বুজি পাইছে আজিৰ ভিডিঅ'টো এই পৰ্যন্ত লৈ আৰু এবাৰ যেতিয়া হোৱাটছআপৰ ভিডিঅ' লৈ আহিম তেতিয়া আৰু 3টা ট্ৰিক্স লৈ আহিম আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপুনি কমেণ্টত জনাই দিব আৰু নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব